हेलो फ्रेंड्स मैं आज आपनालोকৰ বাবে লৈ আহিছো পানী পিঠা বা খোলা চাপৰি পিঠাৰ ৰেচিপি আৰু মোৰ আজি ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব তো বলকচোন দেৰি নকৰি ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰি দিও আৰু এইখিনিতে মই আপোনালোক সকলোকে মোৰ চেনেল মানভিজ ষ্টুডিঅ'ত স্বাগতম জনাইছো পানী পিঠাটো বনাবৰ কাৰণে দেখিছেনে ফ্ৰেন্ডছ মই চাউলখিনি ধুই এয়া চালনী এখনত পানীখিনি খৰাই লৈছো এয়া চাউলখিনি মোৰ জৰজৰীয়া হৈছে পানী নাথাকিব পিঠাগুৰিখিনি ভাল হয় এনেকে আৰু এতিয়া মই মিক্সিৰ জাৰ এটাত পিছি লম এয়া দেখিছে পিঠাগুৰিখিনি উৰলত খুন্দাৰ নিচিনা হৈ গৈছে পিঠাগুৰিটো আপোনালোকে ৰাতি অকমান সময় ভিজাই ৰাখিব আৰু তাৰ পিছত এনেকে পানীখিনি খৰিবলৈ দিব মোৰ নিচিনাকে আৰু পিঠাগুৰিখিনি ধুনিয়া হয় পিঠাগুৰিখিনি পিছি লোৱা হৈ গ'ল এতিয়া মই ইয়াতে দেখিছে নিমখ দি দিছো নিমখটো আপোনালোকে পৰিমাণ কৰি দিব আৰু ইয়া দেখিছে খোৱা ছডা অকমান দিছো পিঠাগুৰি কম সেই কাৰণে মই কম কৰিছো আপোনালোকে যদি বেছি পিঠাগুৰি লয় বেছি পিঠা বনাই তেতিয়া হলে আপোনালোকে নিজৰ জোখ কৰি দিব এতিয়া মই ইয়াতে পানী দি দিম পানীটো ঠিক জোখৰ হ'ব লাগিব নহলে পিঠাটো ভাল নহব পানীটো মই অকমান দি এনেকে লাৰি জোখ কৰি লম বেছি পনীয়া হলেও নহব বেছি ডাঠো হ'ব নালাগিব এনেকে পানী দি হাতাখনেৰে লৰাই থাকিব দেখিছে মোৰ পানীটো ঠিক জোখৰ হৈ গৈছে ইয়া পিঠা বনাবলৈ মই ইয়া গেছত এখন তাৱা গৰম হ'বলৈ দিছো তাৱাখন গৰম হৈছে ইয়াতে মই অকমান ৰিফাইন তেল দি দিছো তেলখিনি অকমান চাৰিওফালে এনেকে লগাই দিছো তেলটো অকমান বেছিয়ে হ'ল মোৰ তেল বেছি দিব নালাগে তেলখিনি অকমান আঁতৰাই দিছো এয়া দেখিছে হৈ গৈছে আৰু এতিয়া মই পিঠাগুৰি দি দিম দেখিছে আৰু এতিয়া মই ঢাকনি এখনৰে ঢাকি দি যেহেতু পানী পিঠা অকমান এনেকে হাতেৰে চাৰিওপিনে পানী ছটিয়াই দিম এতিয়া ঢাকনিখন গুচাই চাৰিওপিনৰ পৰা অকমান লাৰি দিব এয়া দেখিছে ধুনীয়াকে হৈ গৈছে
এয়া দেখিছে মোৰ পানী পিঠা বা খোলা চাপৰি পিঠা কোনে কি কয় খোৱাৰ কাৰণে ৰেডি হৈ গ'ল। আৰু ফ্ৰেণ্ডছ, যদি মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু লগতে কাষত থকা বেল আইকনটোও দবাই দিব। আজিলৈ ইমানেই, বাই বাই।